সো গাইস আমি আইছিলো বৰমা মানে আমাৰ দেখা এটা গাড়ীলৈকে চব আহিছিলো এফালে আছে মুচু আৰু এফালে আছে কিনি আৰু এফালে আৰু এজন আছে সো আমি এতিয়া মানে এটা কামত আহিছো এফালে দুটা কাম হৈ যাব এফালে আমি অকমান ডেন্স ভাল কৰোঁতে যাব লাগিব আগৰ ফালে আৰু এনেকৈ আমি ওলাই আহিলোঁ আৰু আজি ব্লগটো চাই থাকিবি কালিৰ পৰা মই মানে কালি কণ্টিনিউ কৰিছিলোঁ ব্লগটো কালি মানে ইণ্ট্ৰটো দিছিলোঁ কিন্তু কালিতো কণ্টিনিউ কৰিব নোৱাৰোঁ কাৰণ কাজ আছিল আৰু সেইকাৰণে আজি মানে ব্লগটো আৰম্ভ কৰি দিলোঁ আজি দিনটোত কি কি কৰোঁ বা ক'ত যাওঁ সকলো দেখাবলৈ চেষ্টা কৰিম এই ব্লগটো গতিকে চাই থাকিবি এতিয়া আমি যাই আছোঁ Total violation of their ceasefire after ships were fired on near the Strait of মানে গাইছ মোৰ মোবাইলটো চাৰ্জ নাই আৰু সেইকাৰণে এয়াৰ মোবাইলটো দি মই ব্লগ বনাই আছোঁ ক'ত গ'লে এইটো কোলাত লুকাই আছে এয়াৰ মোবাইলটো দি ব্লগ বনাই আছোঁ কেমেৰা কোৱালিটিটো বা কেনেকুৱা আছে নাজানো আৰু এইফালে আছে আমাৰ ভিনি গতিকে চাই থাকিবি এই ব্লগটো চাই থাক এইফালে বহুত দূৰত আছে এটি চাগে ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা বনাইছে না চাগে তাৰপিছত এইফালে বহলটো বহল আছে ৰাস্তাটো আৰু এইফালে চাওক খুব সুন্দৰ মানে পথাৰ কিমান ডাঙৰ পথাৰ হা আলিয়া বৰবৰী পথাৰ এইখিনি ধুনীয়া পৰিৱেশ ৰাস্তাটো চাওক কি মানে কি বুলি ক'ম আৰু মানে বুজি পোৱা নাই আৰু কি চাফা আৰু এইফালে বৰষুণ পৰিছে চাগে তো গাইছ এনেকুৱা আমি যাই আছোঁ আৰু এইফালে মানে ৰিল বনাব মানে গান চাই আছোঁ গান পোৱা নাই এইটো কিবা সো আমি আহি পালোঁ টেন হাউচ ইয়াতে মানে বেৰাংচিখিনি লক এটাই খোলা যায় বাবা চাউলো চাপি নাম চ' টেন হাউচ মানে বেৰাংচিগিলা কালি অলপ চিটিৰ মিটিৰকৈ থৈ গৈছিলোঁ আজি ভাল কৰিব আহিছোঁ ৰ'ব এইফালে আমাৰ এই ট্ৰেইন ঘূৰি লওঁ এইফালে চ' কেমেৰা গ'লে কেমেৰা ভাল নহয় ঐ চ' গাইছ আমাৰ এইফালে টেন হাউচত বেৰাংচি চাপা হৈ গ'ল এতিয়া আমি যাওঁ এয়া গৰম কামটো ল'ব তোৰ মোবাইলটো ক'ত আছে তোৰ তাত আছে না তোৰ মোবাইলটো আছে নে অঁ কি হ'ল ছুটাই দিছোঁ গান কে কথা আমি এতিয়া ঘৰত যাই আছোঁ এই ভূটান যাবিনে নাই যাম যাম হা আজি যাম ভূটান অঁ দেৰি হ'ল কেইটা বাজিলে চাৰে 9টা বাজিল
ৰাস্তাটো মানে গাড়ী কমকৈ চলে এই ৰাস্তাটোত বাইক চলে কিবা আনি কিন্তু বেলেগ গাড়ী বাছে হওক বা কিবা এটা কমকৈ চলে একদম ৰাস্তাটো বহুত বহল হৈছে এই জোৰদালিও এখন দিন আছে মুক্তা পাও দিব লাগিব মুক্তা পাও দিব লাগিব চ' গাইছ এনেকৈ আহি পালোঁ ঘৰ আৰু এতিয়া বৰষুণ দি আছে বাহিৰত আৰু এনেকৈ মই ঘৰৰ ভিতৰত আছোঁ গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট এটা কৰি থৈ দিবি আৰু নেক্সট যদি কিবা এটা বনাওঁ নেক্সট পাৰ্ট কৰি দিবি নদীটো ভিডিঅ' বহুত দীঘল হৈ যায় 7 মিনিটমান হৈছে চাগে এতিয়া গ'ল গতিকে আজিলৈকে বাই আৰু এই ভিডিঅ'টো এডিট কৰি আপলোড দিওঁ আৰু